ককৰোচ। চাকৰিৰ ফৰ্ম এখন ফিল আপ কৰিবলৈ আজিও দেউতাৰ পৰা 100 টকা খোজোঁ, লাজে লাজে। জানো তেওঁৰ ওচৰত নেথাকিবও পাৰে, তথাপিও খোজোঁ নিৰ্লজ্জৰ দৰে। কাৰণ ফৰ্ম ফিল আপ কৰাৰ লাষ্ট ডেট পাৰ হৈ যাব নহ'লে। ৰাতিপুৱা অনলাইন কোচিং, আবেলি অনলাইন মক টেষ্ট, সকলো অনলাইন। কিয় জানে? কাৰণ অনলাইন কোচিং কম খৰচী। ফ্ৰেণ্ড চাৰ্কলৰ সকলো এজন এজনকৈ সংস্থাপিত হ'ল, চাকৰিয়াল, ব্যৱসায়ী আৰু ঠিকাদাৰ হ'ল। আৰু মই এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰি আছোঁ। অথচ ক্লাছত মই 1 নম্বৰ আছিলোঁ। আচলতে সকলোতে 1 নম্বৰ আছিলোঁ মই। মোৰ দুখ মাথো এটাই, মোৰ দেউতা যে ধনী নহয়, অথবা ৰাজনীতিত মোৰ দেউতাৰ যে কোনো চিনাকি মুখ নাই। তাৰ পিছতো দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয়, তোমালোক পেৰাচাইট, ককৰোচ। সেই মুহূৰ্তত প্ৰথমবাৰৰ বাবে নিজৰ কষ্টাৰ্জিত চাৰ্টিফিকেটবোৰক কিবা জীৱাশ্ম যেন লাগিল। ককৰোচ? হয়, ককৰোচেই আমি। কাৰণ চাকৰিবিহীন অন্ধকাৰৰ কোঠাটোত বাচি থাকিবলৈ শিকিছোঁ। মূল্যবৃদ্ধিৰ বিষ খায়ো মৰিব নোখোজোঁ। প্ৰতিদিনে অপমানৰ জুলুঙালৈ আকৌ এক্সাম চেণ্টাৰৰ ফালে দৌৰিছোঁ। কিন্তু পেৰাচাইট? কাৰ বুকুত বহি আমি ৰক্ত খাইছোঁ? দেউতাৰ অৱসৰৰ টকা, মাৰ হাঁচি থোৱা গহনা, নে সেই ব্যৱস্থাটোৰ যিয়ে প্ৰতি বছৰে কুৱেশ্যন পেপাৰ লিক কৰে, ভেকেঞ্চি ওলায় কিন্তু এক্সাম নেপাতে, আৰু তাৰপিছত আমাকেই অপদাৰ্থ বুলি কয়? পৰীক্ষাৰ পেপাৰ চেকিঙত ভুল কৰে কোনোবাই, কিন্তু ফিজ ভৰিব লাগে ছাত্ৰই। সঁচাকৈয়ে দেশখনত আজিকালি চাকৰি নথকাটো অপৰাধ, দুখীয়া হোৱাটোতো দুৰ্বলতা, আৰু প্ৰশ্ন কৰাটো এটা বিদ্ৰোহ। তথাপিও শুনক ডাঙৰীয়াসকল, এই ককৰোচবোৰে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰি ভায়েকক পঢ়ুৱায়, আৰু ফেলিয়ৰ নামৰ জুইত প্ৰতিদিনে অলপ অলপকৈ জ্বলি থাকে। আমি যদি ককৰোচ, তেন্তে মনত ৰাখিব, নিউক্লিয়াৰ ৰেডিয়েশ্যনৰ মাজতো জীয়াই থাকিব পৰা একমাত্ৰ প্ৰাণীটোৰ নামেই হ'ল ককৰোচ।